আপোনালোকক মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত কথা পাতিম মা কালীক নেমুৰ মালা কিয় পিন্ধোৱা হয়। এইটো এক প্ৰকাৰৰ প্ৰাৰ্থনা হয় যে হে মা, আপুনি যেনেকৈ মুণ্ডৰ মালা পিন্ধে সেই মুণ্ড কি হয়, সেয়া ৰাক্ষসৰ মূৰ হয়। যেতিয়া দেৱতাসকলৰ ওপৰত সংকট আহিছিল তেতিয়া ৰাক্ষসসকলৰ মূৰ কাটি মাই ডিঙিত পিন্ধি লৈছিল। তাৰে ৰূপ হয় এই নেমুৰ মালা। এটা প্ৰাৰ্থনা আছে যে হে মা, আমাৰ জীৱনত যি সংকট আহে সেয়া শেষ কৰি দিয়ক, আৰু ইয়াৰে প্ৰাৰ্থনা স্বৰূপে আপোনাক নেমুৰ মালা পিন্ধাই আছোঁ। এতিয়া জানো আহক কিমান নেমুৰ মালা পিন্ধাব লাগে। মা কালীৰ প্ৰতিমাৰ আকাৰ অনুসৰি নেমুৰ মালা বনোৱা হয়, আৰু ইয়াৰ যি সংখ্যা হয় সেয়া 1ৰ পৰা আৰম্ভ হয়। এটা নেমুৰ মালা পিন্ধাব পাৰে, 7টা নেমুৰ মালাও পিন্ধাব পাৰে, 11টা নেমুৰ মালাও পিন্ধাব পাৰে, 31টা নেমুৰ মালাও পিন্ধাব পাৰে, 51টা, 71টা, 101টা আৰু 108টা নেমুৰ মালাও আপোনালোকে পিন্ধাব পাৰে। এতিয়া জানো আহক এই নেমুৰ মালাডাল পিন্ধোৱাৰ নিয়মসমূহ। এই নেমুৰ মালাডাল শনিবাৰে পিন্ধোৱা হয়, আৰু বিশেষকৈ মন্দিৰত সন্ধিয়া সময়ত যেতিয়া মাৰ আৰতি কৰা হয় তেতিয়াই পিন্ধাব লাগে, নহ'লে অমাৱস্যাত পিন্ধাব লাগে। ঘৰত নেমু লৈ আহক আৰু মাৰ ওচৰত থৈ দিয়ক। তাৰ পিছত মাৰ চাকি জ্বলাওক আৰু 5টা বা 11টা নেমু লৈ মা কালীৰ মন্ত্ৰ জপ কৰক আৰু সংকল্প লওক যে এই যি মালা, যি মন্ত্ৰ মই জপ কৰি আছোঁ, এই কাৰণেই কৰি আছোঁ যে এই সকলো নেমু সিদ্ধি হওক আৰু মোৰ সকলো সংকট দূৰ হওক। তাৰ পিছত সেই সকলো নেমু লৈ গোটেই ঘৰত ঘূৰিব লাগে আৰু মা কালীৰ মন্ত্ৰ মনতে জপ কৰিব লাগে। তাৰ পিছত মাৰ সন্মুখত বহি বেজী সূতাৰে নেমুৰ মালা বনাই ল'ব আৰু তাক থালি এখনত লৈ কোনো মন্দিৰত গৈ মা কালীৰ প্ৰতিমাত পিন্ধাই দিব লাগে। লগতে মাক এটা নাৰিকলৰ ভোগ আগবঢ়াবও লাগে। এইটো এটা সাধাৰণ নিয়ম হয়। এইটোৰ জৰিয়তে আপোনাৰ প্ৰায়খিনি সংকট দূৰ হ'ব। মাত্ৰ এইখিনি কাম শ্ৰদ্ধা ভক্তি সহকাৰে কৰিব লাগে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।